দাদা নেটে কাম কৰা নাই ৰ 1 মিনিটত আহি যাব 1 মিনিটত আমাৰ জীৱনত একো নহয় ঘৰলৈ যাবলৈ গাড়ী নেপাওঁ এটিএমৰ পৰা পইচা নোলায় আৰু মেগীও আধাহে বনাব পৰা যায় একচুৱেলি আধাও নহয় লোন কিন্তু 1 মিনিটত ইণ্টাৰনেটত বহুত কিবা কিবি হ'ব পাৰে যেনে কমেণ্ট পোষ্ট শ্বেয়াৰ লাইক টুইট ব্লগ মেইল টেগ ৱাটচ ভিউ ছাবস্ক্ৰাইব স্ক'ৰ অৰ্ডাৰ অইল উবাৰ এমাজন ফ্লিপকাৰ্ট গেমছ ব্লকিং আৰু আজিকালি IRCTU পিছে যদি 1 মিনিটৰ কাৰণে ইণ্টাৰনেট বন্ধ হৈ যায় তেতিয়া প্ৰথমতে ধন্যবাদ জনাওঁ তৃপ্তি কণাক এই কুৱেশ্যনটো সোধাৰ বাবে আৰু দেৰি নকৰাকৈ আহক জানো কি হ'ব যদি এনে হয় ইণ্টাৰনেটত ডাটাবোৰ 1 আৰু 2 ফৰ্মত ফ্ল' হয় মোৰ এক্সামৰ মাৰ্কৰ নিচিনাকৈ আৰু মাত্ৰ 1 মিনিটত 1422 টেৰাবাইট ডাটা ইণ্টাৰনেটত ফ্ল' হয় যদি আমি এই ডাটা আমাৰ DNA ষ্ট'ৰ কৰোঁ সেই DNA লেংথ ইমান হ'ব যাতে আমি পৃথিৱী আৰু সূৰ্যৰ ডিষ্টেঞ্চ 4.2 বাৰ পাৰ কৰিব পাৰোঁ এইটো বহুত ডাঙৰ গাই 1 মিনিটত যিমান ইণ্টাৰনেট চাৰ্চ হয় সিমান চাৰ্চ আপোনাক কৰিবলৈ 120 বছৰ লাগিব যদি আপুনি দিনে 100টাকৈ চাৰ্চ কৰে 1 মিনিটত সেন্ড হোৱা প্ৰত্যেকটো ইমেইল যদি চিঠি হিচাপে পঠিওৱা হয় এই চিঠিবোৰ ভাৰতীয় পোষ্টেলক ডেলিভাৰ কৰিবলৈ 5 বছৰ সময় লাগিব 5 বছৰততো চৰকাৰ চেঞ্জ হৈ যায় গাইজ ফেচবুকত 1 মিনিটত লগ ইন কৰা মানুহৰ পৰিমাণেৰে 10খন ইডেন গাৰ্ডেন ভৰ্তি কৰিব পৰা যাব আৰু ইডেন গাৰ্ডেনৰ অডিয়েন্স কেপাচিটি 65,000 গাইজ চ' নিজে গেছ কৰক কিমান মানুহে 1 মিনিটত লগ ইন কৰি আছে 1 মিনিটত গোটেই পৃথিৱীত হোৱা টুইটবোৰ যদি আমি লগাই যাওঁ গাইজ এই টুইটবোৰেৰে হলি বাইবেলৰ 13.6খন কপি বনাব পৰা যাব স্নেপচাটত প্ৰত্যেক মিনিটত পোষ্ট হোৱা ফটোবিলাক লগাই আমি যদি এখন ফিল্ম বনাওঁ সেই ফিল্মখনৰ লেংথ লৰ্ড অফ দ্য ৰিঙৰ ট্ৰিলজিৰ সমান হ'ব গাইজ এই ছবিখন বহুত বৰিং হ'ব আৰু উইদাউট এ ষ্টৰি হ'ব আৰু লগতে থাকিব এগালমান কেৰেক্টাৰ 1 মিনিটত হোৱাটছএপত হোৱা 1,38,000 ভইচ মেছেজ 4,40,000 ফটোজ 2 crore 8 লাখ মেছেজ ডেলিভাৰ নহ'ব গাইজ টিণ্ডাৰত 1 মিনিটত হোৱা 7 লাখ চুৱাইপ নহ'ব থেংক গড ছিংগল AF ইউটিউবৰ স্কেনত 1 মিনিটত যিমান কণ্টেণ্ট স্কেন হয় সিমান টাইমত ৱৰ্ল্ড ৱাৰ 2 শেষ হৈ যাব গাইজ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ যদি ৱৰ্ল্ড ইকনমিৰ কথা কওঁ 1 মিনিট যদি ইণ্টাৰনেট বন্ধ থাকে ইউটিউবৰ 7 লাখৰ লোকচান হ'ব FBৰ 22 লাখ গুগলৰ 94 লাখ নন কেছ ট্ৰেনজেকশ্যনৰ বাবদ 5 crore 38 লাখ ৱৰ্ল্ড ষ্টক মাৰ্কেটৰ 1022.4 crores টকাৰ ট্ৰেনজেকশ্যন হ'ব নোৱাৰিব এই পইচাৰে শাহজাহানে হয়তো 5টা তাজমহল বনাব পাৰিলে হয় তাকো বেলেগ বেলেগ কালাৰত দাদা RSS ভিডিঅ'টো বন্ধ কৰ চ' গাইজ আজিলৈ ইমানেই আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল যদি ভাল লাগিল শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু আগলৈ যদি আপোনাক লগৰ কোনোবাই কয় 1 মিনিটত ভাই কি হয় তেতিয়া এভৰিথিং এন আছামিজৰ এই ভিডিঅ'টো দেখুৱাবলৈ নাপাহৰিব বাই বাই আৰু যদি বিচাৰে তৃপ্তি কণাৰ দৰে আপোনালোকৰো কুৱেশ্যনৰ এনচাৰ মই দিব লাগে তেতিয়াহ'লে কমেণ্ট ছেকশ্যন বিন্দাছ খোলা আছে যিকোনো প্ৰশ্ন লজিকেল ইলজিকেল ক্ৰেজি যিয়েই নহওক প্ৰশ্ন জাষ্ট দি দিয়ক মই তাৰ এনচাৰ এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম আজিলৈ ইমানেই গাইজ বাই বাই